চূড়ান্ত বেমেজালি কাৰোবাৰ নাই এডমিট কাৰ্ড কাৰোবাৰ পৰীক্ষাত বহিবলৈ ঠাই নাই প্ৰশ্নকাকত হাতত লৈ পৰীক্ষা হলৰ বাহিৰত পৰীক্ষাৰ্থীৰ ক্ষোভ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট এইটো হয় না ডিপাৰ্টমেণ্ট ভুল লয় কি না এখন ডুপ্লিকেট এনেকৈনো পৰীক্ষা হয়নে হয় কাৰণ বন বিভাগৰ পৰীক্ষা কেন্দ্ৰৰ পৰিৱেশ পৰিস্থিতি মন কৰক দিনৰ 11 বজাৰ পৰা পৰীক্ষা পুৱা 7:30 বজাতেই মাতিছে পৰীক্ষাৰ্থী তাৰ পিছত বেমেজালিৰ চূড়ান্ত ৰূপ আমি তাতে থিয় হৈছো ইভেন আমাক 11:15 বাজি 15 মিনিট আমাক ভিতৰত খুৱাব দিছে তাকো আমি কৈ যেতিয়া টিচাৰ আহিছে তেতিয়া আমাক ভিতৰত খুৱাব দিছে তাকৈ ফিংগাৰপ্ৰিন্ট লোৱা হৈছে দুবাৰ দুবাৰ মানুহ যিটো হাৰাসমেণ্ট খাইছে আপুনি আহিছে মানুহজন ৰাতিপুৱা 7:30 বায়োমেট্ৰিক হা পানী গিলাচ খাব দিয়া নাই তাৰপিছত এইবিলাক লাইন কৰাইছে ইচ্ছা কৰিলে 1 ঘণ্টা আগত খুলিব পাৰিল হয় দুবাৰকৈ বায়োমেট্ৰিক টেষ্ট সময়মতে আৰম্ভ নহ'ল পৰীক্ষা কেন্দ্ৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় নিৰ্দিষ্ট পৰীক্ষাৰ্থীতকৈ পৰীক্ষা কেন্দ্ৰত বেছি পৰীক্ষাৰ্থী 100জন মানে ৰুম খাই কৰিছে কিন্তু আপুনি 200জন কেণ্ডিডেট সোমাই গৈছে কেনেকৈ বহিব 2জন 3জনকে বহি আছে 4জনকে বহি আছে এখন বেঞ্চত যদি 4জন বহিব লাগে তেতিয়া পৰীক্ষা কেনেকৈ হ'ব বন বিভাগৰ জিলা আৰু মণ্ডল সহায়কৰ দুটা শাখাৰ পদসমূহৰ বাবে পৰীক্ষা পিছে একেই এডমিট কাৰ্ড একেই প্ৰশ্নকাকত বিবোধিত পৰীক্ষাৰ্থী কেইটামান সিট সিলেক্টেড হৈ আছে সেইকাৰণে বাকি কেইটাক মানে তেনেকুৱা কৰিছে যি হয় হওক বাকি কেইটাৰ যতে 5 নম্বৰত লগাইছে 1 নম্বৰত বিচাৰক কাৰণ তেওঁলোকে সিট কেইটা ভিতৰত আল্টিমেটলি মেনেজ কৰি থৈছে সেইকাৰণে কিছুমান ৰোল নম্বৰ বিচাৰি পোৱা নাই একোখন বেঞ্চত বহিবলৈ দিয়া হৈছে 4-5জন পৰ্যন্ত পৰীক্ষাৰ্থী তেওঁ প্ৰশ্নকাকতৰ নাটনি একেলগে 3জনকে বহিব দিলে লাষ্টত 3জন বহাৰ পিছত এটা নিমিলিলে কলে কি কোৱেশ্চন পেপাৰে নাই 3জন বহাৰ পিছত তো আমি কোৱেশ্চন পেপাৰে নাপালো তেতিয়া আমি বিচাৰি পোৱা নাই ৰোল নম্বৰ কৈছে যে যতে ততে বহি যোৱা আমি একদম মানে এটা ইনডিসিপ্লিন মোমেন্ট এটা সিচুৱেশন কৰিলো এট লাষ্ট 15 মিনিটস আগতে আপোনাৰ এক্সামৰ 15 মিনিটস আগতে আপোনালোকৰ দুৱাৰখন খুলি দিছে আমি চালু যে আমাৰ ৰোল নম্বৰ তাতে মাৰা নাই ক্ষোভিত ছাত্ৰ-ছাত্ৰীক বুজোৱাৰ চেষ্টা এইজন বৰমৰীয়াৰ লজ্জাজনকভাৱে দোষ স্বীকাৰ ভুল হৈছে মানিছো সার্ভিস প্রোভাইডার ভুল লেকিন এতিয়া এটো সলিউশন তো লাভ লাগে না জি এ সেন্টারত দিগদারি হয়েছে গন্ডগোল হয়েছে और मिनिस्टर हेटो কৈছে अगर खबर पाइसे कि बेलेग सेंटरत कोनो এনেকে অৱস্থা হৈছে তাতো আমি আকৌ এক্সাম পাতিম এইটো মাত্ৰ বাকি যিখিনি এক্সাম ভালকে হৈ গল তাত কোনো দিগদাৰ নাই সিদ্ধান্ত পৰীক্ষা বাতিল পুনৰ অনুষ্ঠিত হ'ব পশু চিকিৎসা মহাবিদ্যালয় কেন্দ্ৰৰ পৰীক্ষা তাতো নাৰাজ পৰীক্ষাৰ্থীসকল আমাৰ কম্পিটিশন লেভেলটো কিয় বেলেগ পাৰ্সোনেল এক্সাম পাইছে আমাৰ কম্পিটিশন লেভেলটো কেলে বেলেগ আপুনি কি পাস কৰি আহিছে আপুনি কি পাস কৰিছে এওঁলোকে কৈছে যে এই যোনটো এই চেণ্টাৰটোত মানে পৰীক্ষা যে পাতা নাই বেলেগ এখন পেপাৰ ইয়াৰ কাৰণে কাটিব আমি কিয় বেলেগ পেপাৰত পৰীক্ষা দিম আমি কি আমাৰ কম্পিটিশন লেভেলটো কেলে বেলেগ হ'ব দক্ষিণ ভাৰতৰ এক প্ৰতিষ্ঠানে লৈছিল বন বিভাগৰ পৰীক্ষাৰ সমুদায় দায়িত্ব কিন্তু চূড়ান্ত বেমেজালি অনুৰূপ পৰিৱেশ সাউথ পইণ্ট স্কুল চেণ্টাৰতো পৰীক্ষাৰ পূৰ্বেই মানসিকভাৱে বিধ্বস্ত পৰীক্ষাৰ্থীসকল কাৰ দুখ তদন্তৰ নিৰ্দেশ দিছে বনমন্ত্ৰীয়ে পিছে কি শাস্তি হ'ব হাজাৰ হাজাৰ নিবনুৱাৰ জীৱনক লৈ হেতালি খেলাসকলৰ ভিতৰে বাহিৰে সৰ্বত্ৰ গেলিছে বন বিভাগ প্ৰশাসনিক স্তৰৰ পৰা ব্যৱহাৰিক স্তৰলৈ মন্ত্ৰীৰ কথা শুনি আৰু কিমান সান্তনা ল'ব অসমবাসী কেমেৰা পাৰ্চন কৌশিক বৰ্তাবলীৰ সৈতে মৃদুল লেখাৰ ৰিপৰ্ট প্ৰতিদিন টাইম